हेलो फ्रेंड्स गुड मॉर्निंग। तो फ्रेंड्स जिओ लॉन्च करिছে নিউ প্ল্যান, যেটো হৈছে নিউ প্ল্যান মানে এটো বহুত ডাঙৰ এটা বেড নিউজ হয় জিও ইউজাৰ কাৰণে, কিয়নো আগতে আপুনি যদি জিও বা আদাৰ কল কৰিছে দিলে আপুনি 399 বা 149 যেটো পেক আছে এই পেকটো ভৰাই লৈছে, ভৰাই লৈ আপুনি আদার্স হওক বা জিও হওক বিন্দাস আনলিমিটেড কথা পাইছে, ঠিক আছে। কিন্তু এটাৰ পৰা আপুনি আনলিমিটেড কথা এটাৰ পৰা পাতিব নোৱাৰিব আদার্স টেলিকমলৈ, অন্য সিমলৈ। অন্য সিমলৈ কল কৰাৰ কাৰণে আপুনি এক্সট্ৰা ৰিচাৰ্জ কৰিব লাগিব 10 টকা 20 টকা, যে আগত যেনেকৈ ৰিচাৰ্জ কৰিছে সেই ৰিচাৰ্জটো এতিয়াও কৰিব লাগিব, ঠিক আছে। তো ফ্ৰেণ্ডছ মই আপোনাক দেখুৱাই দিছোঁ প্লেনটো কেনেকুৱাকৈ কি কৰিছে। আপুনি প্লেনটো চোৱাৰ কাৰণে আপুনি যাব জিও এপত যোৱাৰ পাছত আপুনি তাতে যেটা একটা অপশন আছে টপ ক্লিক কৰাৰ পাছত এইটো প্লেনটো আহি যাব। তাৰ পৰা আপুনি সিলেক্ট কৰিব পাৰিব কোনটো প্লেন আপুনি ইউজ কৰিব বিচাৰে। যদি আপুনি ভাবে যে মোৰ আদাৰ্সক কল কৰিব লগা দৰকাৰ নাই, তেতিয়াহ'লে সেইটোৰ কাৰণে আপোনাৰ প্লেন আছে, আপুনি সেইটো প্লেনো কৰিব পাৰিব। আৰু যদি ভাবে যে মোৰ জিও ইউজাৰ বেছি নাই, আদাৰ্সলৈ মোৰ কল কৰিব লগা বেছি থাকে, তেতিয়াহ'লে আপুনি আদাৰ্স পেকটো ভৰাই ল'ব, ঠিক আছে। এখন আমি ৰিচাৰ্জটো চাব লাগে, ৰিচাৰ্জটো ক্লিক কৰিব, এইটো মাই জিও ওপেন কৰি ৰিচাৰ্জটো ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি যেতিয়া আগতে যেতিয়া ৰিচাৰ্জটো ক্লিক কৰিছে সেইটো প্লেনটো বেলেগ আছিলে, এতিয়া ইয়াৰ লগত এটা এক্সট্ৰা চাৰ্জ এটা লগাই দিছে, আইচি যেটো পেক হয় আইচি পেকটো লগাই দিছে। সেই আইচি পেকটো আপুনি ইয়াতে দেখা পাব। এইটো তো ফ্ৰেণ্ডছ এইটো হৈছে আপুনি যেটো ৰিচাৰ্জ কৰা প্লেন আগতে যেটো আছিল 399, ঠিক আছে। 399 লগত এইটো এটা দিছে প্লাস 10 আইচি পেক, ঠিক আছে। 10 আইচি পেকটো হৈছে যে আপুনি যদি জিওর বাইরে অন্য কারো কল কৰিব বিচাৰে, ঠিক আছে, অন্য কারো কল কৰিব বিচাৰিলে আপুনি এক্সট্ৰা এইটো পেক ভৰাই ল'ব লাগিব। আৰু যদি বিচাৰে আপুনি নালাগে, আপোনাৰ এক্সট্ৰা কাকো কল কৰিব লগা নাই, তেতিয়াহ'লে ডাইৰেক্ট আপুনি যদি 399 যেটো পেক আছে এই পেকটো আপুনি লৈ ল'ব, ঠিক আছে। এনেদৰে জিওৰ নিউ প্লেনবিলাক লঞ্চ কৰিছে। প্লেনবিলাক লঞ্চ কৰাৰ কাৰণে আপোনাৰ ক্ষেত্ৰত ভাল হৈছে না বেয়া হৈছে আপুনি কমেণ্ট বক্সত জনাই দিব। আপুনি জিও ইউজাৰত থাকিব বিচাৰে না অন্য ইউজাৰৰ হ'ব বিচাৰে, ঠিক আছে, মোৰ কমেণ্ট বক্সত জনাই দিব। जरूर करें। हेलो मैडम, इन्हें न्यू भी बता दे, चैनल सब्सक्राइब करना मत भूलें। हाँ, सब्सक्राइब तो जरूर करें।